আমি মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেওঁ আমাৰ অসমীয়া জাতিৰ সত্তাক সদায় প্ৰতিনিধিত্ব কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বুলি কৈ তেওঁ 13 ছেপ্টেম্বৰত আহিলে। জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ তেওঁৰ সুবিধা মতেই তাৰ যিটো উদযাপন সেই উদযাপন তেওঁৰ সুবিধা মতেই অসম চৰকাৰে পিছুৱাই দিলে 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে। তথাপিও তেওঁ আহিলে আমি ধন্যবাদ জনাইছো আৰু তেওঁক ধন্যবাদ জনাইছো অন্ততঃ সেইদিনাখন ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ কংগ্ৰেছক গালি পৰা ৰাজনীতিটো তাত নকৰিলে, তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো। কিন্তু মোদী ডাঙৰীয়াই দেখাত কোনো ৰাজনৈতিক ভাষণ নিদিলে, কিন্তু তেওঁলোকৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন এই বিজেপি কথা আৰু কামৰ কেইটামান বৰ বিসদৃশ কথা আমাৰ চকুত পৰিলে। তেওঁ সেই অনুষ্ঠানত অতি ভালভাৱে তেওঁ ক'লে যে ভূপেন দা ইউনাইটেড ইণ্ডিয়া বাই হিজ ভইচ। একেবাৰে সঁচা কথা। ভূপেন হাজৰিকাদেৱে বিশ্বজনীন সাৰ্বজনীন তেওঁৰ সংগীত উই আৰ অন দ্য চেম বোট ব্ৰাদাৰ্ছ বুলি কৈ ব্যক্তিয়ে এইটো কথা ক'লে, কিন্তু তাৰ বিপৰীতে বিজেপিয়ে কিন্তু সদায় ভাৰতবৰ্ষক হিংসাৰ ৰাজনীতিৰে বিভাজনৰ ৰাজনীতিৰে ভাৰতবৰ্ষক বিভাজন কৰি আছে।